আকৌ আহিলোঁ, যোৱা বছৰ আহিছিলোঁ। নমস্কাৰ, মই জুবিন দাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকে ব্লগত। তো আজি আমি ক'ত যাম আপোনালোকে থাম্বনেইলত চাই গম পাব। মই এতিয়া আছোঁ মোহনৰ ৰুমত। এতিয়া টাইম হৈ গ'ল 1:50। মোৰ লগত আছে মোহন, আমি দুয়োজনে যাম। আজি বহুদিন পিছত ব্লগ বনাই আছোঁ। এইকেইদিন বৰষুণ দি আছে, সেইকাৰণে ওলাব পৰা নাছিলোঁ। তো আজি ভিডিঅ'টো ধামাকা হ'ব, আপোনালোকে চাই থাকক। তো আমি আহি পালোঁ নতুন পাৰাত। মোহনে চিম বনাব বোলে, খাই আছে। চিম বনাবি? নমস্কাৰ। এয়া মোৰ ফ্ৰেণ্ড হয়। একদম ফ্ৰেণ্ড মানে একদম স্কুলৰ ফ্ৰেণ্ড আৰু মোৰো চেনেলটো আছে। এটা মানে ইয়াৰ এটা চেনেল আছে, সৰুকৈ চেনেল এটা আছে, নামটো হৈছে কুশলছ ব্লগ এণ্ড গেমিং। তো চবেই চাব আৰু লগতে ছাবস্ক্ৰাইবটো মাৰি দিব আৰু লাহেকৈ। ইয়াৰ পৰা ওলাম এতিয়া আমি। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ক'ত যাম, কি কৰোঁ, গোটেইখিনি আপোনালোকক দেখুৱাম। তো ব'লক। আমি বৰ্তমান জেলকাছাৰ আহি পালোঁ। জেলকাছাৰ হৈ গৈ আছোঁ গোলাঘাট যাম। মোহনে বাইক চলাই আছে। গাড়ীত পেট্ৰলো নাই, ভৰাব লাগিব। কিমান দূৰ গৈ পাওঁ চাওঁ। আমি বৰ্তমান আছোঁ আঁঠুগাঁৱত, মোৰ বন্ধুৰ ঘৰত। চাওক বন্ধু ঘৰত পাৰ্টনাৰ হাই কৰি দিয়া। বহুদিন পিছত লগ পালোঁ, ইয়াতে ভাত চাত খালোঁ। এতিয়া বৰচৰাৰ ফালে যাম, অলপ চাই আহিম। একেবাৰে উঠে দে। তো আমি আহি পালোঁ বৰচৰাত। সেইটো পিছফালে চাব পাৰিছে। আমি ভিতৰলৈকে যোৱা নাই এতিয়ালৈকে। আকৌ আহিলোঁ, যোৱা বছৰ আহিছিলোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাব বৰচৰাৰ। আকৌ আহিছোঁ। এইবাৰ অহা প্লেনিং নাছিল, মানে হঠাৎ আহি গ'লোঁ। ৱেলকাম টু বৰচৰা কচুগাঁও। আহি পালোঁ। অলপ ওপৰত যাব লাগিব, চৰাটোলৈ গ'লে অলপ ওপৰত যাব লাগিব। চাওক না কিমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। মোহন ছাৰ, এইটো চাওক শিৱ মন্দিৰ। শিৱ মন্দিৰৰ কাষেদি যাব লাগিব আমি, এইটো ৰাস্তা। কি হয় কি হয় এইটো? বিদ্যুৎ উৎপাদন কৰা সঁজুলি। এই পাহাৰৰ সেই মূৰত পাইপেদি পানী ইয়াতে সোমাই দিয়া হৈছিল। পানীৰ প্ৰেছাৰত এইটো ঘূৰিছিল। এইটো ঘূৰাৰ ফলত ইয়াতে এটা অডোমিটাৰ লগোৱা হৈছিল, যাৰ ফলত বিদ্যুৎ উৎপাদন হৈছিল। হয়, এইটো বিদ্যুৎ উৎপন্ন কৰা সঁজুলি হয়। আমি চাম এবাৰ চৰাটো, আপোনালোকক দেখুৱাম। এইটো চাওক পানীৰ সোঁত। এইটো চাওক কিমান ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। পানীৰ সোঁত চাওক না। ইয়াত গা ধুব মন গৈছে, কিন্তু কাপোৰ চাপোৰ অনা নাই। আজি গা নুধোঁ। ইয়াত আহিলে কিবা এটা বেলেগ ফিল হয়, গা ধুব মন যায়। মোহন ছাৰে ভাবি আছে গা ধুম নেকি। গা ধুবি? চাওক ইয়াত যোৱা বছৰ আহিছিলোঁ, তেতিয়া পানী কম আছিল আৰু তেতিয়া মানুহ নাছিল। আজিও মানুহ নাই যেনিবা। গা চা ধুইছোঁ, এটা ভিডিঅ' আছে, আপোনালোকে চাই ল'ব।
আমি ইয়াৰ পৰা ওলালোৱে ঘৰত সোনকালে যাব লাগিব বেছি দেৰি নকৰোঁ পেনখন ভিজি গ'ল আপোনালোকে এবাৰ আহি চাই যাওক কেনেকুৱা লাগে জেগাখিনি আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা হয় কমেণ্ট কৰি জনাব এইকেইদিন বৰষুণ দি আছিল সেইকাৰণে ওলাব পৰা নাছিলোঁ ভাবিলোঁ যে আজি অলপ ওলাওঁ ক'ত ফুৰি আহোঁ তো প্লেনিং নাছিল ইয়াত অহা হঠাৎ আহি গ'লোঁ ইয়াত আহি কিনে মজা লাগিল এতিয়া আমি যাম ঘৰৰ ফালে আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ